মানে সবে পিকনিক খাব আহিছে আমি তো এনে ফুৰিব আহিছিলোঁ এইখিনি আৰু সবে খাই আছে আমি চাই চাই ঘূৰি আছোঁ सीन है वाह क्या सीन है হাই হেল্ল' গাইজ আপোনালোকক স্বাগতম জনাইছোঁ মই আৰু এটা অন্য ভিডিঅ'লৈ তো আজি আমি ফুৰিব যাম ক'ত যাই আছোঁ থাম্বনেইল চাই গমেই পাইছে তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ক'ত যাই আছোঁ এতিয়া যোৱা আমাৰ দেৰি হৈছে আৰু গাড়ী লাহে চলিবি কিন্তু তই লাহে মানে লাহে চলাম যোৱা ৰ 50 তলত না হ'ব দে তো ভিতৰত সোমাবৰ কাৰণে টিকেট কাটব লাগিব দুজনৰ কাৰণে দুটা কাটি ল'লোঁ আমি ইয়াৰে ভিউটো চাই লওঁ তাতে যাই আছোঁ অলপ পিছত দেখাই আছোঁ তো এতিয়া আহিয়ে ই বান্দাৰে ওপৰত এতিয়া ওপৰত উঠবা ধৰছি ঐ পৰবি এই বান্দৰ নামিয়া পল্লি মায়েৰে পেৰে মোকে গালি পাৰিব ময়ে লৈছিলোঁ টকাকে নাম এই নাংমান চলিটো কিয় উঠি আছা তাতে একো নহয় দে উঠ তো একবাৰ মই উঠি চাওঁ এতিয়া কেনে লাগে ওপৰত উঠি চাওঁ একলা উঠিম উঠিম বান্দৰৰ নিচিনা ডুব ফাইলে নেকি ভৰিত আকৌ নহয় মজা কিয় ডুব পাইছিলি নে কিয় ভাই একো নহয় দে ভিডিঅ'টো বনাওঁতে ভাল নহ'ল ইমান এডজাষ্ট কৰি ল'ব আপোনালোকে আৰু এই ৰুমকেইটাত খাব পাৰি কিবা এতিয়া খাব পাৰি এতিয়া ভিতৰটো একবাৰ এণ্ট্ৰি কৰি আহোঁ এতিয়া বহি খাব পাৰি এইফালে যাবা এইফালে যাওঁ কি কৈছা মানুহ হৈছে ন ইয়াতে শাক পাচলি খেতি কৰিছে গাইছ আমাৰ খানা বনাই আছে তাতে আমাৰ হ'বই আৰু এই पहले क्या बोला चल चलो जाके इलाज कराओ তো ছোৱালী ফটো উঠিছে তাতে আমি ছোৱালী নাচাওঁ আৰু তাতে উঠি আছে মানুহ হৈছে ইমান হোৱা বুলি এই মানে ভাবা নাছিলোঁ গাইছ মানুহ এটা পিকনিক খাব আহিছে আমি আহিছোঁ ফুৰবা চবে ভাত খাব এতিয়া আমি কি খাম একো অনা নাই চাই থাকক আপোনালোকক দেখাই আছোঁ এফালে যাই অলপ নাচি আহোঁ নাচিব লাগিব ই ৰিক্সা লৈ অহা মানুহ বেছি প্ৰায় ই ৰিক্সা পুৰা সোমাই দিছে ওচৰবিলাকে ই ৰিক্সা লৈছে এয়া পৰিলোঁ হয় তেৰ পালে লাচনমান গোটাই গেল হয় তই ওপৰত গেলে উঠি ওপৰৰ পৰাই চামা
মানে চবে পিকনিক খাব আহিছে আমিতো এনে ফুৰিব আহিছিলোঁ আহি কিনে আৰু চবে খাই আছে আমি চাই ঘূৰি আছোঁ লগত আপোনাৰ লগত চাই থাকক সেইফালে যাওঁ হেৰি চাইডে আমি যাব লাগিছিল এফালেদি ৰখি আছোঁ আমি যাম চাই লওক হয় কোনে ক'ত খাই আছে হিচাপ নাই মানে যোনে য'তে বাৰ ইয়াতে নামি গেছি আৰু ভালে লাগছি আহি অৱস্থা চাওকচোন কি হৈছে হেলমেট উলিয়াই আছে এইটো মোৰ হেলমেট দি দেৰি হৈ গ'ল কেইটা বাজিল 1:45 এতিয়া যাব লাগে আমি আজিৰ ভিডিঅ'টো এইখিনি আছিল তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক